এন্টাৰ কৰিবলৈ পাৰিছে নাগাস্তে অলমোস্ট সব ট্ৰাইবস খান হেড হান্টাৰ্স খানি থাকিছে হইলে বি সবসে কাৰা वाला তো হইলে কন্যাক খান থাকিছে আৰু বেছি দেৰি তাক এটো হেড হান্টিং লা নিয়ম চলাই থাকিয়া তো হইলে তাই খান হি থাকিছে जिनिका कि 1960 তে ইন্ডিয়ান গভর্নমেন্টস পৰা হেড হান্টিং বেন কৰি দিয়া পিছতে সব নাগাস খান পৰা হেড হান্টিং কৰা ছাড়ি দিছে এক্সেপ্ট কন্যাক খানকে ছাড়ি কিনা আৰু ইয়াৰ 1969 তক তাই খান হেড হান্টিং কৰি থাকিছে 1969 লা পিছতে হি তাই খান পৰা বি হেড হান্টিং কৰা ছাড়ি দিছে 15 আগষ্ট 1947 লা ইয়াৰতে ব্ৰিটিশাৰ্স খান পৰা ইন্ডিয়া ফ্ৰী হৈছে ইটো তো আপনি খান জানি কিনা থাকিব হইলে বি জানে 1963 লা আগেতে নাগাল্যান্ড আসাম লা আন্ডাৰতে থাকিছে আৰু আসাম লা গভৰ্ণৰ পৰা হি নাগাল্যান্ড কে ৰুল কৰি থাকিছে হইলে বি 1956 লা ইয়াৰতে সৰ জাফু ফিজো পৰা আৱাজ উঠাইছে আৰু নাগাল্যান্ড লা ইন্ডিপেন্ডেন্ট নিমিতে ডিমান্ড কৰিছে আৰু বাই ডিসেম্বৰ 1 1963 লা ইয়াৰতে আসাম পৰা নাগাল্যান্ড আলাগ হৈ যাইছে আৰু ইনিকাই নাগাল্যান্ড একটা ষ্টেট বনি যাইছে ইটো হি না হৈ কিনা 1956 পৰা লৈ কিনা 1982 লা পিৰিয়ডতে আসাম পৰা সিকিম অৰুণাচল প্ৰদেশ মণিপুৰ মিজোৰাম মেঘালয় আৰু ত্ৰিপুৰা বি আলাগ হৈ যাইছে আচ্ছা আপনি খান জানে 1956 লা আগেতে নাগাল্যান্ড লা নাম নাগা হিলস থাকিছে হইলে বি যেতিয়া আসাম পৰা নাগা হিলস কে সেপাৰেট কৰিব গৈ কিনা কথা চলি থাকিছে 1957 লা ইয়াৰতে নাগাল্যান্ড লা নাম নাগা হিলস টুইনসাং এৰিয়া ৰাখি দিছে